It's caught in the crossfire. It's caught in the crossfire. SBI কালেক্টৰে পেমেণ্ট কৰাৰ পিছত ই-ৰিচিভ উলিয়াবৰ বাবে আমি প্ৰথমতে ক্ৰমত যাম। অহাৰ পিছত আমি SBI কালেক্ট বুলি চাৰ্চ কৰিব লাগিব। SBI কালেক্ট চাৰ্চ কৰিলে আমি যোনটো প্ৰথম লিংক পাম তাতে আমি ক্লিক কৰিম। SBI কালেক্টত ক্লিক কৰিলে এখন নতুন পেজ অপেন হ'ব। তলৰ ফালে স্ক্ৰল কৰিলে আপোনালোকে এটা টিক কৰিবলৈ অপশ্যন পাব, তাতে টিক কৰি প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰাৰ পিছত এখন নতুন পেজ অপেন হ'ব। ইয়াৰ ওপৰৰ পিনে আপোনালোকে 3 লাইনৰ এটা বটন দেখিব পাব, তাতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে দুটা অপশ্যন আহিব, তাৰে ওপৰতো ষ্টেট বেংক কালেক্টত ক্লিক কৰিব লাগিব। তেতিয়া 3টা অপশ্যন আহিব, তাৰে পে'মেণ্ট হিষ্ট্ৰীত ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে দুই ধৰণে ই-ৰিচিভ উলিয়াব পাৰিব, ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ দি, নহ'লে INB ৰেফাৰেঞ্চ নাম্বাৰেৰে। এতিয়া আপোনালোকে ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, তাৰপিছত পে'মেণ্ট ষ্টাৰ্ট কৰা ডেট আৰু পে'মেণ্ট এণ্ড কৰা ডেট, এই দুটা একেই হ'ব। ৰেফাৰেঞ্চ নাম্বাৰেৰে হ'লে আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰ, ডেট অফ বাৰ্থ নহ'লে মোবাইল নাম্বাৰ দিব লাগিব। মই এই ডিটেইলখিনি ফিল আপ কৰোঁ। সকলো ফিল আপ কৰাৰ পিছত কেপচাটো দিব লাগিব। কেপচাটো দিয়াৰ পিছত গ'ত ক্লিক কৰিব। ইয়াৰ পিছত এখন নতুন পেজ অপেন হ'ব। ইয়াৰে ৰাইট চাইডৰ পিনে স্ক্ৰল কৰিলে এটা প্ৰিণ্টৰ অপশ্যন পাব। প্ৰিণ্টৰ অপশ্যনত ক্লিক কৰিলে এনেদৰে ই-ৰিচিপ্টখন অপেন হ'ব। এতিয়া আপোনালোকে এই পেজটো ছেভ কৰি থ'ব পাৰিব, PDF হিচাপত আপোনাৰ মোবাইলত ছেভ হৈ যাব।